হেল্ল' এভৰিৱান, আস্মিনা ব্লগৰ এনে এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আহি গ'লোঁ আৰ্ট স্কুললৈ। আজি আছে ল'ৰা ছোৱালী আৰ্টৰ ফাইনেল এক্সাম আৰু তালৈকে বুলি লৈ আহিলোঁ সিহঁতক। আৰু এইফালে এতিয়া ল'ৰা ছোৱালীয়ে আনিছে প্ৰজেক্ট বনাই 78টা কেণ্ডিডেট 78টাই দুটাকৈ প্ৰজেক্ট বনাইছে। চাওকচোন প্ৰজেক্টখিনি, প্ৰত্যেকটো প্ৰজেক্টে ইমান ধুনীয়া হৈছে। আৰু ইয়াতে এতিয়া মই ক'ব নোৱাৰিম কোনে কোনটো প্ৰজেক্ট বনাইছে। ল'ৰাটোৱে বনোৱা প্ৰজেক্টটো দেখাই দিম বাৰু, কিন্তু ছোৱালীজনীয়ে বনোৱা এইটো প্ৰজেক্ট বটলটো যে আছে সেইটো। আৰু এইখিনিতো মই গম নাপাম ন কোনে কি বনাইছে, সেইটো কাৰণে সেইখিনি ক'ব নোৱাৰিম, কিন্তু ধুনীয়া হৈছে প্ৰজেক্টখিনি। আৰু এইফালে এই দুটা বনাইছে মোৰ ল'ৰাটোৱে। আৰু এইফালে দেখিছেনে ফুল বনাইছে, ঘৰ বনাইছে, ইমান ধুনীয়াকৈ বনাইছে। একদম কণ কণ ল'ৰা ছোৱালী দেই। আৰু চাই যাওক প্ৰজেক্টখিনি কেনেকুৱা হৈছে। আৰু আপোনালোককতো সকলোৰে নামটো মেনশ্যন কৰিব নোৱাৰিম কোনে কি বনাইছে, খালি গোটেইখিনি চাই যাওক। আৰু এতিয়া এক্সাম আৰম্ভ হৈ গ'ল আৰু সকলোৱে এক্সাম দি আছে ল'ৰা ছোৱালী। আৰু আমি গাৰ্জেনবিলাক এতিয়া ত'ত বহি আছোঁ। আজি ইমানেই গৰম নহয়, ফেনৰ বতাহেও কাম দিয়া নাই। সেইটো কাৰণে এবাৰ ৰুমত বহিছোঁ, এবাৰ বাহিৰত বহিছোঁ। তেনেকৈ বিচনী মাৰিছে, ৰুমালে বিচিছে, তেনেকৈ বহি মেলি দিনটো পাৰ কৰিছোঁ। এতিয়া এক্সাম শেষ হ'ল। শেষ হোৱাৰ পাছতে এতিয়া গোটেইখিনি ল'ৰা ছোৱালী এটা ৰুমলৈ লৈ আহিলে। আৰু তাত সকলোৱে নিজৰ নিজৰ প্ৰজেক্টখিনি হাতত লৈ ৰখিছে। ইয়াত এতিয়া ভিডিঅ' কৰা হ'ব আৰু ফটো মৰা হ'ব। তেনেকৈ আজি দিনটো পাৰ হ'ল। আৰু কষ্ট কৰিলে দেই, ল'ৰা ছোৱালীখিনিয়ে বহুত কষ্ট কৰিলে। আৰু আজি দিনটো ইমানেই গৰমৰ মাজতে সিহঁতি এক্সামটো দি শেষ কৰিলে। আৰু ৰিজাল্ট দিব বাৰু, কেতিয়া দিয়ে নাজানো। আৰু এইটো ফাইনেল এক্সাম হয়, ৰিজাল্ট কেতিয়া দিব সেইটো জনাব ছাৰে। আৰু এতিয়া পূৰা ফটো মৰাত আৰু ভিডিঅ' কৰাত ব্যস্ত সকলো। হেল্ল' এভৰিৱান, আপোনালোকক ৰাতি 9টা বজাত লগ পাইছোঁ দেই। একো দেখাবলৈ ধৈৰ্য নাইকিয়া হৈ গ'ল, যিহে গৰম। আৰু আজি ল'ৰা ছোৱালী যিমান মানে গাৰ্জেণ্টে যিমান কষ্ট পাইছে, ল'ৰা ছোৱালীয়ে তাতকৈ বেছি কষ্ট পাইছে। মানে ষ্টুডেণ্টটো বহুত বেছি আৰু অলপ দেৰিও লাগিছে, কাৰণ প্ৰজেক্টৰ কাম ন, প্ৰত্যেকৰে দুটা প্ৰজেক্ট আৰু 78টা ষ্টুডেণ্ট, আৰু তাৰ মাজতে প্ৰজেক্ট দুটা। সেইটো কাৰণে অলপ দেৰি হৈ গৈছে। এক্সামটোতো মানে আৰ্ট কৰাটো সোনকালে হৈ গ'ল, কিন্তু প্ৰজেক্টখিনি চাওঁতে অকণমান দেৰি হৈ গৈছে। আৰু প্ৰজেক্টৰ কাৰণে স্কুলৰ মানে আৰ্ট স্কুলৰ টিচাৰেও বহুতখিনি কষ্ট কৰিছে। ভাবকচোন 78টা ল'ৰা ছোৱালীৰ দুটা প্ৰজেক্টত তেওঁ সহায় কৰিছে, কিমান কষ্ট কৰিবলগীয়া হৈছে। আৰু সেই গৰমত কষ্ট কৰি আজি ফাইনেলি এক্সামটো হৈ গ'ল। আৰু ভাল লাগিলে গৈ মেলি। ইমানখিনি ল'ৰা ছোৱালী আগ্ৰহ প্ৰতিভা, আপোনালোকে প্ৰজেক্টখিনি দেখি গম পাইছে ন, ইমান ধুনীয়াকৈ কণ ল'ৰা ছোৱালীবিলাকে বনাই আনিছে। অকণমান কোনোবাই সহায় কৰি দিব পাৰে, তথাপিও তেওঁলোকৰ আইডিয়াত বহুতখিনিয়ে বনোৱা হৈছে। আৰু আৰ্ট স্কুলৰ টিচাৰজনেও বহুতখিনিয়ে কষ্ট কৰিছে। তেওঁকতো আমি মানে ধন্যবাদ দিবলৈ নহ'লে, মই ভিডিঅ' যোগেদিয়ে তেওঁক ধন্যবাদ দি দিছোঁ। তেওঁ কষ্ট কৰাৰ কাৰণে আজি ল'ৰা ছোৱালীখিনি অকণমান আগবাঢ়ি গৈছে। যদি তেওঁ কষ্ট নকৰিলেহেঁতেন, তেওঁলোকে ইমানখিনি আগবাঢ়িব নোৱাৰিলেহেঁতেন। ভাল লাগিলে। আৰু আহিলোঁ ঘৰলৈ, আহি পাই একো দেখাবলৈ ধৈৰ্য নাই, যিহে গৰম। আৰু বহুত কষ্ট, মানে আজি দিনটো বহুত কষ্ট। 10:30 পৰা 3টা বজালৈকে অকল সেই স্কুলখনতে বহি থকা হ'ল। গছজোপাৰ যে তলত যে বহি থাকোঁ যে পাতখিলাও নলৰে, তেনেকুৱা লাগে। ইমানেই মানে গৰম হৈছে নহয়, কি ক'ব আৰু। মানে গৰমৰ কাৰণে বেছি কষ্ট পোৱা হৈ গৈছে। তাকে আহিলোঁ। আৰু কষ্টটো কৰিবই লাগিব ল'ৰা ছোৱালীৰ কাৰণে। মাক বাপেকে কষ্ট নকৰিলে কোনে কৰিব। তেনেকুৱা গৰম হ'লে আহি থাকিব, গৈ থাকিব, ঠাণ্ডা আহিব, গৰম আহিব, তাৰ মাজতে আমি কষ্টও কৰি যাব লাগিব, ল'ৰা ছোৱালীবিলাকক আগবঢ়াই নিব লাগিব।
আহিলোঁ, আহি মেলি ঘৰ পালোঁ, পাই মেলি ভণ্টিও আজি বেছি গ'ল, মনটো বহুত বেয়া লাগি আছে। সেইটো কাৰণে তাই যোৱা ভিডিঅ' কৰিবলৈও মন নগ'লে, কাৰণ ল'ৰাটোকে কোচত লৈ থাকিলেও ইমানেই সি আজি মানে চাইছে, 2 মাহ হৈছে আজি তাৰ। আৰু যোনে মোৰ মিনি মানে ব্লগবিলাক চাই আছে গম পাইছে, কেইদিন আমাৰ ঘৰত থাকিলে ডেইলি ব্লগ মানে তাক লৈ ডেইলি ভিডিঅ' দিলোঁ। সেয়াই আৰু বেয়া লাগি আছে। অলপ আগত ফোন এটা কৰিলোঁ, মানে খবৰ ল'লোঁ আৰু ঠিকে আছে। কিনো কি বুজি পাইছে, ক'ত আছে কি ক'ত নাইকিয়া। কিন্তু আজি কিন্তু কি বহুত মানে মোৰ ভিডিঅ'টো চালে আপোনালোকে গম পাব, যিটো ৰাতিপুৱা মই ভিডিঅ' এটা দিছোঁ। আজি ইমান ধুনীয়াকৈ সি মানে যি কৈছোঁ তাৰ মানে কৰি আছে, মানে কলকলাইছে। আৰু কলকলোৱা সময় হৈ গ'ল বাৰু, 3 মাহত কলকলাই। সেইটো কাৰণে তালৈও মনত পৰি আছে। আৰু এতিয়া দেৰিকৈ ভিডিঅ'টো বনাই দিছোঁ আৰু নহ'লে আকৌ মই নাপাত্তা হৈ যোৱা নিচিনা লাগিব নিজকে, কাৰণ আহিলোঁ ক'ত গ'লোঁ মানুহজনী। আৰু এতিয়া ৰাতি 9টা বাজিছে, 9টা বজাত ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া মই এইফালে চব্জি বনাইছোঁ, ভাতকেৰেলা চব্জি। গৰমত কি খাম কি নাখাম লাগিছে, নেমু টেঙা চেপি যে দাইল দি ভাত খাই দিম তেনেকুৱাই লাগিছে। আৰু সেয়াই এতিয়া বনাই দিওঁ চব্জিকণ, আৰু এইফালে বনাই মেলি লওঁ। আৰু ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে অকণমানি ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যিসকলে মোক ছাবস্ক্ৰাইব কৰা নাই। আৰু সেই ভিডিঅ' দিয়া এইকেইদিন দেৰি হৈ গৈছেগৈ, একেবাৰে কণ্টিনিউ ভিডিঅ' দিছিলোঁ মাজতে 2 দিন এৰি, এইকেইদিন যে একদম লেট হৈ গৈছেগৈ ভিডিঅ' দিয়া, গৰমৰ কাৰণে আচলতে। আৰু মোৰ অৰ্ডাৰ কামো থাকে, ভিডিঅ'ই বনাবনে, এডিটিঙেই কৰিবনে, অৰ্ডাৰ কাম কমপ্লিট কৰিবনে, তেনেকুৱা হৈ গৈছেগৈ। সেই ভিডিঅ' লাহে লাহে আপোনালোকলৈ ভিডিঅ'বোৰ আগবঢ়াই থাকিম, চাই থাকিব ভিডিঅ'বোৰ। আজিলৈ বাই বাই।